কবিতাৰ শিৰোনাম আজি দেখে কি বিচাৰে। আজি দেখে কি বিচাৰে। আজি দেখে বিচাৰে শান্তি, প্ৰগতি আৰু ন্যায়। আজি মই ক'ব বিচাৰো শান্তি ক'ত। নিজৰ মাজতে ধৰ্মবিভেদ আৰু স্বাধীনভাৱে নাৰী সমাজে ঘূৰিব নোৱাৰাটো এয়াই কি শান্তি? আজি মই ক'ব বিচাৰো প্ৰগতি ক'ত। বানপানীৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা এইবোৰতো নতুন নহয়। এসাঁজ খাই এসাঁজ নোখোৱা লোকোতো এই দেশতেই আছে। আজি মই ক'ব বিচাৰো ন্যায় ক'ত। নিৰ্দোষ নিষ্পাপ শিশুসকলক সৰুতে এৰি থৈ যোৱা সেই লোকসকলতো এই দেশতেই আছে। তেওঁলোকৰতো কোনো দুখ নাছিল। তেওঁলোকৰতো এটা সপোন আছিল। দেশ শান্তি, প্ৰগতি আৰু ন্যায় দিশত তেতিয়া আগবাঢ়িব যেতিয়া আমি প্ৰত্যেকজন লোকৰ সুখ আৰু দুখত থাকিম আৰু বিশ্বাস কৰিম। মই ভাবোঁ এই বিশ্বাসেই হ'ব নেকি ভগৱানৰ এক ৰূপ। কিন্তু মই যাক বিশ্বাস কৰোঁ পিছে তেওঁতো মোক বিশ্বাস নকৰিবওতো পাৰে। তেওঁৱেই হ'ব নেকি বাৰু মোৰ বাবে ভূত। কাৰণ তেওঁ মোৰ সুখত থাকে কিন্তু মোৰ দুখততো দুখৰ গৰাকী নহ'বওতো পাৰে।